নমস্কাৰ আজি হৈছে 25 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ আপডেট কিয়নো সাৱধান হওক ৰাজ্যবাসী ধুমুহা গাজনিৰে যিকোনো মুহূৰ্তত আহিব পাৰে প্ৰচণ্ড বৰষুণ ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছোঁ সাৱধান হওক ৰাজ্যবাসী অনাগত 4 দিনলৈ ৰাজ্যত বতৰে ধাৰণ কৰিব কালৰূপ 27 আগষ্ট পৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি উজনিৰ পৰা নামনিলৈ প্ৰায়কেইখন জিলাতেই তাৎক্ষণিকভাৱে জাৰি কৰা হৈছে হাই এলাৰ্ট ধুমুহা বৰষুণ বজ্ৰপাত বিজুলী ঢেৰেকনিৰে যিকোনো মুহূৰ্তত সৃষ্টি হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি অসমৰ ধুবুৰী দক্ষিণ শালমাৰা মানকাছাৰ গোৱালপাৰা কোকৰাঝাৰ চিৰাং বৰপেটা বঙাইগাঁও কামৰূপৰ লগতে কামৰূপ মেট্ৰ দৰং ওদালগুৰি মৰিগাঁও নগাঁৱৰ সমান্তৰালকৈ হোজাই পশ্চিম কাৰ্বি আংলং গোলাঘাট শোণিতপুৰ বিশ্বনাথ লখিমপুৰ আদি জিলাত তাৎক্ষণিকভাৱে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট পৰৱৰ্তী খবৰটো হৈছে কেইটিমান মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ কেইবাটাও মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছোঁ ৰাজ্যবাসীৰ বাবে ইতিমধ্যে মুকলি কৰা হৈছে PMAY 2.0 নতুনকৈ অসমৰ প্ৰায় 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকীঘৰৰ সুবিধা এতিয়া প্ৰশ্ন হয় তাৰ বাবে কেনেকৈ আপুনি কৰিব আবেদন যিহেতু এইবাৰ 5 বিধ নথিৰে কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া তাৰে ভিতৰত ক'বলৈ গ'লে আবেদনকাৰীৰ আধাৰ কাৰ্ড থকাৰ লগতে পৰিয়ালৰ বাকী সদস্যসকলৰো থাকিব লাগিব আধাৰ কাৰ্ড কেৱল ইমানেই নহয় আয়ৰ প্ৰমাণপত্ৰ আবেদনকাৰীৰ সক্ৰিয় বেংক একাউণ্টৰ লগতে মাটিৰ দলিল পৰ্যন্ত প্ৰয়োজন হ'ব আবেদনৰ সময়ত প্ৰথম অৱস্থাত আপুনি ভিজিট কৰিব লাগিব PMAYMIS.gov.in এই পৰ্টেলত আৰু আবেদনৰ পূৰ্বে আপোনাক কৰা হ'ব যোগ্যতাৰ নিৰ্ণয় অৰ্থাৎ এলিজিবিলিটি চেক আৰু তাৰ পাছতেই আপুনি ঘৰতে বহি অতি সহজতে সম্পন্ন কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া আবেদন সম্পূৰ্ণ হ'লেই ঘৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব হিতাধিকাৰীৰ নাম আৰু সেই তালিকাত নাম আহিলেই লাভ কৰিব অতি কম দিনৰ ভিতৰত চৰকাৰী ঘৰৰ সুবিধা পৰৱৰ্তী খবৰটো হৈছে এতিয়াৰে পৰা পূৰ্বৰ দৰেই মেঘালয়লৈ চলিব পাৰিব অসমৰ বাহন কাৰণ ইতিমধ্যে মেঘালয় চৰকাৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছোঁ এতিয়াৰে পৰা মেঘালয়ত অসমৰ বাহন চলাচলত কোনো ধৰণৰ বাধা নাই অৰ্থাৎ দুয়োখন ৰাজ্যত পূৰ্বৰ দৰেই অব্যাহত থাকিব যান বাহনৰ চলাচল মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীৰ সৈতে মেঘালয় চালক সন্থাৰ বৈঠক ইতিমধ্যে সম্পন্ন হৈছে আৰু সেই বৈঠকতে গ্ৰহণ কৰা হৈছে কঠোৰ সিদ্ধান্ত যান বাহনৰ চলাচল স্বাভাৱিক কৰাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিবলৈ বাধ্য হৈছে মেঘালয় চৰকাৰ আৰু আহি থকা 10 ছেপ্টেম্বৰৰ ভিতৰত অসম মেঘালয় পৰিবহণ আয়ুক্তৰ হ'ব এক গুৰুত্বপূৰ্ণ বৈঠক সকলো সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিছে ইতিমধ্যে যিহেতু মেঘালয় চৰকাৰে ইতিমধ্যে মেঘালয়ৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে শীঘ্ৰেই শান্তি আৰু স্বাভাৱিক পৰিৱেশ ঘূৰাই অনাই হৈছে আমাৰ লক্ষ্য লগতে দুষ্কৃতিকাৰীক চিনাক্ত কৰি আইন অনুসৰি শাস্তি দিয়াই হৈছে আমাৰ প্ৰধান দায়িত্ব শক্তিশালী সম্পৰ্ক অটুট ৰাখিবলৈ দুয়োখন ৰাজ্যই সমন্বয়ে কাম কৰি আছে বৰ্তমান সময়ত কেইটিমান মুহূৰ্তৰ পূৰ্বে এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰে আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে মূল্যবৃদ্ধিৰ প্ৰচণ্ড মাধমাৰ পৰিছে এতিয়া সৰ্বসাধাৰণ জনতাৰ মূৰৰ ওপৰত 100 টকা 200 টকাটো দূৰৰে কথা আপুনি 500 টকালৈ বজাৰলৈ গ'লেও মোনা ভৰাই আনিব নোৱাৰে আপুনি অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰি কাৰণ মূল্যবৃদ্ধিয়ে মাধমাৰ সোধাইছে এতিয়া জনতাক পুনৰ জনাইছোঁ জনতাৰ মূৰত পুনৰ মূল্যবৃদ্ধিৰ মাধমাৰ অত্যাৱশ্যকীয় সামগ্ৰীত জুই চাই দাম বৃদ্ধি হৈছে বৰ্তমান সময়ত ব্যাপক ৰূপত বৃদ্ধি পাইছে বস্তুৰ দাম আৰু তাৰ মাজতে এতিয়া মূৰে কপালে হাত দিবলৈ বাধ্য হৈ পৰিছে সৰ্বসাধাৰণ জনতাই প্ৰতি কেজি চেনিত বৰ্তমান সময়ত বৃদ্ধি পাইছে 15 টকাকৈ কেৱল ইমানেই নহয় চাউলৰ দামো এতিয়া বৃদ্ধি পাইছে লগতে পিঁয়াজৰ দামেও জ্বলা কলা খুৱাইছে এতিয়া সৰ্বসাধাৰণ জনতাক আৰু তাৰ সমান্তৰালকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে শাক পাচলিৰ মূল্য
অত্যাৱশ্যকীয় সামগ্ৰীৰ দ্ৰুতগতিত মূল্যবৃদ্ধি হোৱাৰ পাছতো নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ। চাৰিওফালে মধ্যবিত্ত দিন হাজিৰা কৰা লোকৰ অৱস্থা দিনক দিনে এতিয়া বেয়া হ'বলৈ ধৰিছে। খাটি খোৱা ৰাইজৰ ঘৰ চলোৱাত অসুবিধাৰ সৃষ্টি হৈছে বৰ্তমান সময়ত। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। পৰৱৰ্তী খবৰটো হৈছে বৰ্তমান সময়ত মন্ত্ৰীৰ বিলাসী আৱাসৰ নামত ৰাজহুৱা ধনৰ অপব্যয় কৰা হৈছে। মেৰামতিৰ নামতেই 92.35 কোটি টকা অপব্যয় কৰিছে কেন্দ্ৰীয় চৰকাৰে। আৰু এই সন্দৰ্ভত সবিশেষ জনাম গ্ৰাফিক্স পেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, কেন্দ্ৰীয় মন্ত্ৰীৰ বিলাসী আৱাসৰ নামত ৰাজহুৱা ধনৰ অপব্যয় কৰিছে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰী আৱাসৰ মেৰামতিৰ নামত এবছৰৰ ভিতৰত ৰাজকোষৰ পৰা প্ৰায় 92 কোটি ব্যয় কৰিছে কেন্দ্ৰই। তথ্য অনুসৰি 2025-26 বিত্তীয় বৰ্ষত মন্ত্ৰীৰ আৱাসৰ মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ নামতেই মুঠ 92.35 কোটি টকা ব্যয় কৰিছে কেন্দ্ৰীয় চৰকাৰে। অৰ্থাৎ প্ৰতিগৰাকী মন্ত্ৰীৰ আৱাসৰ নামতেই 1.2 কোটিকৈ ব্যয় মোদী চৰকাৰৰ। ইফালে 2014-15 পৰা আৰম্ভ কৰি 2025-26 বৰ্ষলৈ মন্ত্ৰীৰ আৱাস মেৰামতিৰ নামত ৰাজকোষৰ পৰা মোদী চৰকাৰে ব্যয় কৰিলে প্ৰায় 547.68 কোটি টকা। এক RTIৰ তথ্যত পোহৰলৈ আহিছে কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰা ধনৰ এক চাঞ্চল্যকৰ তথ্য। RTIৰ মতে 2004 পৰা 2009 চনলৈ সাংসদ কেন্দ্ৰীয় মন্ত্ৰীৰ আৱাস মেৰামতিৰ নামত ব্যয় কৰা হৈছিল মুঠ 93.50 কোটি টকা। আৰু তাৰ বিপৰীতে মাত্ৰ এটা বছৰতে মোদী চৰকাৰে 2025-26 বৰ্ষত কেৱল মন্ত্ৰীৰ আৱাস মেৰামতিৰ নামতেই ব্যয় কৰিলে 92.50 কোটি টকা। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীলৈ এটা ভাল খবৰ। এটা বছৰত 3টাকৈ ফ্ৰী চিলিণ্ডাৰ লাভ কৰিব দৰিদ্ৰ পৰিয়ালে। কেৱল ইমানেই নহয়, মহিলাৰ বাবেও ফ্ৰী কৰি দিয়া হ'ব বাছ যাত্ৰা। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, আহি থকা নতুন বছৰত 3টাকৈ ফ্ৰী LPG চিলিণ্ডাৰ লাভ কৰিব দৰিদ্ৰ পৰিয়ালে। সম্পূৰ্ণ বিনামূলীয়া হ'বলৈ গৈ আছে 3টাকৈ LPG চিলিণ্ডাৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰৰ পৰা এই সুবিধা। অন্নপূৰ্ণানী ছুপাৰ 6ৰ জৰিয়তে লাভ কৰিব দৰিদ্ৰ পৰিয়ালসমূহে এই বৃহৎ সুবিধা। যিটো পৰিয়ালৰ বাৰ্ষিক আয় 2,50,000 টকাতকৈ কম হয়, সেই পৰিয়ালটোৱে লাভ কৰিব এই সুবিধা। আহি থকা 2027 বৰ্ষৰ পৰাই আৰম্ভ হ'ব এই আঁচনিৰ কাম। আৰু ইয়াৰ জৰিয়তে 1,30,00,000 পৰিয়ালে লাভ কৰিব এই সুবিধা। প্ৰতি বছৰে ইয়াৰ বাবদ চৰকাৰে খৰচ কৰিব প্ৰায় 4,000 কোটি টকা। LPG চিলিণ্ডাৰ ক্ৰয় কৰাৰ লগে লগেই গ্ৰাহকৰ বেংক একাউণ্টত সোমাব নিৰ্দিষ্ট পৰিমাণৰ ছাবচিডিৰ ধন। আনফালে দৰিদ্ৰ মহিলাসকলৰ বাবে ফ্ৰী কৰি দিয়া হ'ব বাছ যাত্ৰাও। কেৱল সাধাৰণ বাছেই নহয়, বিলাসী বাছতো হ'ব বিনামূলীয়া যাত্ৰা। আন্তঃজিলা বাছ যাত্ৰাও সম্পূৰ্ণ বিনামূলীয়াকৈ কৰিব পাৰিব দৰিদ্ৰ মহিলাই। আহি থকা 2 অক্টোবৰৰ পৰাই ৰাজ্যবাসীয়ে লাভ কৰিব এই সুবিধা। কেৱল মহিলাই নহয়, তৃতীয় লিংগসকলেও এই সুবিধা লাভ কৰিব। তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে কেইটিমান মুহূৰ্ত পূৰ্বে কৰিছে এই ঘোষণা। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।